Hello everyone, welcome to my channel. আজি মই ডিসকাস কৰিম ভাৰতৰ সংবিধানৰ অন্তৰ্গত দুটা আৰ্টিকেল সম্পৰ্কে আৰু সেই আৰ্টিকেল দুটা হ'ল 370 আৰু 35A. মই টোটাল 15টা কোৱেশ্চন আজি দিম আৰু এই 15টা কোৱেশ্চনৰ জৰিয়তে এই দুটা আৰ্টিকেলৰ লগত কি কোৱেশ্চন আছে গুটেইখিনি দিম যে কম্পিটিটিভ এক্সামত যিকোনো কোৱেশ্চন যদি এই আৰ্টিকেল দুটাৰ পৰা আহে আপোনালোকে সেইখিনি নিজে কৰিব পাৰিব যদি ভিডিওটো কমপ্লিট চাই ফাৰ্স্ট কোৱেশ্চনটো থদিছে আৰ্টিকেল 370 অফ ইণ্ডিয়ান কনষ্টিটিউশ্যন ডিলছ উইথ হুইচ ষ্টেট অফ ইণ্ডিয়া যে এই যে আৰ্টিকেল আছে 370 এইটো ভাৰতৰ কোনখন ৰাজ্যৰ লগত জড়িত হৈ আছিল আৰু ইয়াৰ এনসাৰ হ'ব জম্মু কাশ্মীৰ এই 370 আৰ্টিকেল আৰু 35A এই দুটা আৰ্টিকেলৰ জৰিয়তে জম্মু এণ্ড কাশ্মীৰক এটা সময়ত স্পেশাল ষ্টেটাছ দিয়া হৈছিল যেটো বৰ্তমান কেনসেল কৰি দিয়া হৈছে Question number 2. Name the bill which passed for abrogation of Article 370 in Jammu Kashmir. যে কোনটো বিল পাস কৰি আৰ্টিকেল 370 জিটোৰ জৰিয়তে জম্মু এণ্ড কাশ্মীৰক স্পেশাল ষ্টেটাছ দিয়া হৈছে তো কেনসেল কৰা হৈছে সেই বিলটোৰ নাম হৈছে আৰু ইয়াৰ এনসাৰ হ'ব জম্মু কাশ্মীৰ ৰিঅৰ্গেনাইজেশ্যন বিল Question number 3. Article 370 is defined under which part of Indian Constitution? ভাৰতৰ সংবিধানৰ কোনটো পাৰ্টত লিখা আছে আৰু ইয়াৰ এনসাৰ হ'ব Part 21. Question number 4. Which article were revoked from Jammu and Kashmir? Revoked মানে হৈছে cancel কৰা যে কোন দুটা আৰ্টিকেল জম্মু এণ্ড কাশ্মীৰৰ লগত জড়িত হৈ আছিল আৰু সেই আৰ্টিকেল দুটাক বৰ্তমান কেনসেল কৰি দিয়া হৈছে আৰু ইয়াৰ এনসাৰ হ'ব আৰ্টিকেল 370 and আৰ্টিকেল 35A. Question number 5. Name the minister who announced abrogation of Article 370 in Parliament. Article 370 যে কেনসেল কৰা হৈছে ইয়াৰ বিষয়ে পাৰ্লিয়ামেন্টত কোনে এনাউন্স কৰিছিল আৰু ইয়াৰ এনসাৰ হ'ব অমিত শাহ আৰু ইয়াতে মই ডেট আৰু সনটো লিখি দিছো 5th August 2019 ত এইটো এনাউন্স কৰা হৈছিল Question number 6 After abrogation of Article 370 Jammu Kashmir state is divided into how many union territory Article 370 to cancel কৰি দিয়াৰ লগে লগে জম্মু এণ্ড কাশ্মীৰটোক দুটা ভাগত ভাগ কৰি কেন্দ্ৰীয় শাসিত অঞ্চল বনোৱা হৈছিল আগতে ভাৰতৰ এখন ৰাজ্য হিচাপে আছিল জম্মু এণ্ড কাশ্মীৰ এতিয়া জম্মু এণ্ড কাশ্মীৰক দুটা ভাগত ভাগ কৰা হৈছে কেন্দ্ৰীয় শাসিত অঞ্চল হিচাপে Question number 7 Name the two union territory in which Jammu and Kashmir is divided জম্মু এণ্ড কাশ্মীৰক ভাগ কৰি দুটা কেন্দ্ৰীয় শাসিত অঞ্চল বনোৱা হৈছে সেই দুটাৰ নাম হৈছে খুব ইম্পৰ্টেন্ট কোৱেশ্চন আৰু ইয়াৰ এনসাৰ হ'ব জম্মু এণ্ড লাডাখ Question number 8 In which year Article 35A incorporated into the Constitution Article 35A to ভাৰতৰ সংবিধানত কিমান চনত এড কৰা হৈছিল আৰু ইয়াৰ এনসাৰ হ'ব 1954 চনত Question number 9 Who is the present Home Minister of India? Question number 9. Who is the present Home Minister of India? Aru your answer hobo Amit Shah. Question number 10. Article 35A was added in Constitution by which President of India? The 35A jitu article ase etu Bharator সংবিধানত এড কৰা হৈছিল কেতিয়া যে 1954 চনত আৰু কোনজন প্ৰেসিডেন্টৰ দ্বাৰা এড কৰা হৈছিল আৰু ইয়াৰ এনসাৰ হ'ব ডক্টৰ ৰাজেন্দ্ৰ প্ৰসাদ Question number 11. Before 5th August 2019, how many states and union territories in India? যে 5th August 2019 ৰ আগত ভাৰতৰ টোটাল ৰাজ্য কেইখন আছিল আৰু কেন্দ্ৰীয় শাসিত অঞ্চল কেইখন আছিল আৰু ইয়াৰ এনসাৰ হ'ব 29 states and 7 union territories. Question number 12. After 5th August 2019, how many states and union territories in India? 5th August 2019 370 আৰু 35A যেতিয়া কেনসেল কৰা হৈছিল তেতিয়া জম্মু এণ্ড কাশ্মীৰক কেন্দ্ৰীয় শাসিত অঞ্চল হিচাপে ঘোষণা কৰা হৈছিল সেইকাৰণে Question number 12 for answer হ'ব 28 states মানে জম্মু কাশ্মীৰ ইয়াৰ পৰা আউট হৈছিল আৰু এড হৈছিল কেন্দ্ৰীয় শাসিত অঞ্চল হিচাপে মানে ইউনিয়ন টেৰিটৰি হিচাপে সেইকাৰণে ইউনিয়ন টেৰিটৰি আছে 9খন Question number 13 which article gives special status to the Jammu and Kashmir আৰু ইয়াৰ answer হ'ব article 370 Question number 14. Along with Article 370, which article also gives a special status to Jammu and Kashmir?
370ৰ বাহিৰে কোনটো আৰ্টিকেলৰ দ্বাৰা জম্মু এণ্ড কাশ্মীৰক স্পেচিয়েল ষ্টেটাছ দিয়া হৈছিল আৰু ইয়াৰ এনসাৰ হ'ব আৰ্টিকেল 35A লাষ্ট কোৱেশ্চন which article deals with permanent residence of Jammu and Kashmir আৰু ইয়াৰ এনসাৰ হ'ব 35A এই দুটা আৰ্টিকেলৰ লগত জড়িত গোটেইকেইটা ইম্পৰ্টেণ্ট কুৱেশ্যন মই এইটো ভিডিঅ'ৰ জৰিয়তে দিছোঁ যদি আপোনালোকৰ ভিডিঅ'টো ভাল লাগে তেতিয়াহ'লে লাইক শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব ধন্যবাদ